Hello everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোক সকলো আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি মেডিকেলৰ পৰা ষ্টাৰ্ট কৰিলোঁ। মোৰ ভাল আৰু ভাবিছোঁ বহুত দিন ভিডিঅ' দিয়া নাই সেইকাৰণে বোলো ভিডিঅ' এটা বনাওঁ আৰু আজি আমি এতিয়া বৰ্তমান আছোঁ মেডিকেলত। গম পাই নহয় মই দিছিলোঁ ভিডিঅ' যে মাৰ চেকআপ কৰিবলৈ আনিছিলোঁ আৰু আজি মা ভাগৰ অপাৰেশ্যন হৈ গ'ল। সেইকাৰণে ভিডিঅ' নহ'ল মানে ইমানে সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নহ'ল সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা বনাওঁ। তো বলক আজি কি কৰোঁ আপোনালোকক দেখাই দিম। এতিয়া পেচেণ্ট আমাৰ বহুত ধেৰ আছে, মানে দুজন আছে পেচেণ্ট আপোনালোক দেখাওঁ। এজনী আমাৰ মা হয় আৰু আছে দাদা এজন। মানে কাকতিদা আমাৰ পেচেণ্ট চাবলৈ আহোঁতে নিজেই পেচেণ্ট হৈ পৰিলে। চামগৈ বোলা এইটো ৰুমত আছে আমাৰ কাকতিদা আৰু এইটো ৰুমত আছে আমাৰ মা, এইজনী মা। ভাবিলোঁ মই আপোনালোকক অকণমান মেডিকেলখন দেখাই দিওঁ। মেডিকেল প্লেচৰ তললৈ আমি আছোঁ ছেকেণ্ড ফ্ল'ৰত তললৈ প্লেচ। এইফালে আমাৰ বাইদেউ লিফ্টত আহিলে। এইখন আপোনালোকক অকণমান আগফালৰ পৰা দেখাম। এইখন হৈছে ৰয়েলটি হস্পিটেল, য'ত আপোনাৰ লখিমপুৰ ছাইডৰ পৰা আহিলে ৰাইট ছাইডত পৰে, খেলমাটিৰ ওচৰত। হ'ব আপুনি ইমান হাঁহিছে যে কিয়? নাই ন আপুনি কৈ দিয়ক মানে মেডিকেলখনৰ বিষয়ে। অঁ মানে খুব ভাল হয় আৰু খুব ধুনীয়া ট্ৰিটমেণ্ট কৰে, বহুত ভাল। আপোনালোকে যদি আহিব বিচাৰে ইয়াত আহিব পাৰে। প্ৰমোশ্যন নহয় দেই, মই এনেই মোৰ যোনটো মানে যোনখিনি মানে মোৰ ভাল লাগিলে কৈ দিছোঁ আৰু। এইকেইদিন থাকি আপুনি এইকেইদিন থাকি কেনেকুৱা লাগিলে আপোনাৰ? বহুত ভাল লাগিলে। ইয়াত কেবিন ল'ব পাৰি। আজি আমাৰ থাৰ্ড ডে হয় আৰু কাইলৈ আমাৰ মাৰ ৰিলিজ হ'ব। এয়াই ভাল লাগিলে এইকেইদিন থাকি পিনি আৰু খুব ভাল ধুনীয়া ট্ৰিটমেণ্ট কৰে। মই আপোনাক বস্তু এটা এইডোখৰতে আছে এজোপা খুব সেইজোপা দেখিছে বেল গছজোপা মই সদায় আহিলেও চাই যাওঁ, মানে চিনিব নোৱাৰোঁ। এতিয়া আমি ভিতৰলৈ গৈ আছোঁ। আমি বেক চাইডৰ পৰা শুনাইছোঁ, ফ্ৰণ্ট চাইডে যোৱা নাই আৰু এইফালে শ্বৰ্টকাটখন। তাই নিজে লিফ্টত আহি অকলে অকলে মোক এয়া খোজকাঢ়ি আনি আছে এতিয়া। গাইজ মানে মই লিফ্টত গুচি আহিলোঁ বাক। থাকি কেনেকুৱা লাগিছে তোমাৰ? আমাৰ দুজনীৰ কাৰণে নহয়। একচুৱেলি দিব ৰখীয়া কৰিবলৈ তোমাৰ এটাহে দিয়ে, মানে দুটা নিদিয়ে নহয়। আমাৰ দুটাৰ কাৰণে প্ৰব্লেম আছে। দুটা নহয় আমাৰ ধেৰ, আমাৰ তিনিটা মানে ৰখীয়া মানে দিনত মানে ধেৰ আহে ৰখীয়া, মানে ৰাতি আমি তিনিটা আমি দুটা এইখনতো দুজনী, তাৰপিছত এটা হৈ মানে এতিয়া আমি এইটো বন্ধ কৰা হ'ব। আমি ইয়াক কৰিম অপাৰেশ্যন। এই ৱা কি যোগাৰ তোমাৰ হা বহিবলৈ ধূলি নাই বাৰু, এইটো ধূলি নাই বাৰু, ধুই লগে জানা আপোনাৰ ঘৰ হ'ব বিছ এখন লাগিছিলে। বিছ ৰস পৰিব মানে ইমান ধুনীয়া লিচু ওলাই আছে। খাই লওঁ দেই আমি গাইছ। গৰম দিন গৰম চোৱা মজাই বেলেগ গাইছ। অঁ হয়।